হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্গৱ হিট হাব। আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এতিয়া মই ওলাব লৈছোঁ আজি দুৰ্গা পূজা হয়, তাকে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ দুৰ্গা পূজা আহিব বুলি। এতিয়া ওলাব যাওঁ ফ্ৰেছ হ'বলৈ যাওঁ দুৰ্গা পূজা চাবলৈ। আপোনালোকৰ মোৰ লগে লগে গৈ থাকিব, কি কৰি থাকিম কি কৰি যাম চব দেখাই যাম আপোনালোকক। এতিয়া মই ওলাব লৈছোঁ এতিয়া মই ঘৰ আগফালে আছোঁ বৰ্তমান, শুই আছিলোঁ। এতিয়া অলপ আগত উঠিছোঁ, চকুকেইটা দেখিছে ফুলি আছে অলপ সেইকাৰণে ওলাই লওঁগৈ আৰু ফ্ৰেছ হৈ লওঁগৈ। একদম সন্ধিয়া টাইমত যামগৈ আৰু ওলাই পিনি ইয়াৰ পৰা। এতিয়া আমি গৈ আছোঁ বৰ্তমান ঘৰৰ ওচৰতে পাতিছে, জ্যোতিপুৰ ওচৰ এডোখৰতে। চাই যাওক আপোনালোকে, এইটো কি ধুনীয়াকৈ সজাই থৈ দিছে মূৰ্তি, চাই যাওক। এতিয়া আকৌ মৰাণ টাউন, মেইন টাউন পালোহি। মানুহ চাই যাওক কিমান মানুহ এইফালে। ট্ৰেফিক পূৰা জাম, পূৰা ভিৰ হৈছে। এতিয়া খোজকাঢ়ি গৈ আছোঁ, এইটো ঠাকুৰবাৰী বুলি কয়, ঠাকুৰবাৰী নেক্সট মন্দিৰলৈ গৈ আছোঁ। চাই যাব পাৰে কি ধুনীয়াকৈ পাতিছে। একদম ওচৰৰ পৰা দেখাইছোঁ, চব দেখাইছোঁ আপোনালোকক, চব চাই যাওক আপোনালোকে। চাই যাওক বেকগ্ৰাউণ্ড চব দেখাই গৈছোঁ কিমান। ঠাকুৰবাৰী শিৱ মন্দিৰ বুলি কয়, বেকগ্ৰাউণ্ডখিনি চব কিমান ধুনীয়াকৈ সজাইছে মূৰ্তি। এতিয়া আমি আকৌ গৈ আছোঁ বৰ্তমান এইডোখৰ ৰাধা কৃষ্ণ মন্দিৰ বুলি কয়, ৰাধা কৃষ্ণ মন্দিৰ। আমি ৰাইচ মিলৰ এই কিনাৰেদি সোমাই আহিলোঁ। তাকে বাহিৰত চব কিমান মানুহ হৈছে, ভিতৰলৈ সোমাবলৈ জেগা নাইকিয়া হৈছে। চাই যাওক আপোনালোকে, চব দেখাই গৈছোঁ আপোনালোকক কিমান মানুহ। এতিয়া ওচৰলৈ আহি দেখাই গৈছোঁ আৰু পিছফালে মই দেখাইছোঁ চব। ভাল লাগিছে, বহুত ভাল লাগিছে আহি। এতিয়া পালোহি আনন্দ মেলা। আনন্দ মেলাৰ ভিতৰত কি কি আছে চব দেখাই যাম। ভিতৰত সোমাই আহিলোঁ। এই চকৰিটোত আজি উঠিম, এইটোতে উঠিম বুলি ভাবিছোঁ। তাকে ভিৰো হৈছে বহুত। এতিয়া আমি চব দেখাই গৈছোঁ, চাব পাৰে কিমান মানুহ। এতিয়া চকৰিটোত কাইলৈ চকৰিটোত উঠিম, আজি এইটোত উঠিম, কাইলৈ এইটোত উঠিম। এতিয়া টিকেটটো কাটিবলৈ আমি ওপৰলৈ উঠি আছোঁ, ওপৰলৈ গৈ আছোঁ বৰ্তমান। এতিয়া চাইডে চাইডে দেখাই গৈছোঁ কিমান মানুহ চাই যাব পাৰে। ষ্টেপত উঠি গৈ আছোঁ চকৰিত উঠিবলৈ। মানুহ চাব পাৰে একদম ওপৰত, এইটো ঘূৰিয়ে আছে ষ্টাৰ্ট হৈয়ে। আমি ওপৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান। আৱেজন আছে গকুল শৰ্মা, এইটো নামি গোটেইখিনি ওপৰত উঠি গৈ আছে। চাই হয় ভয় লাগিছে আজি, ইয়াৰ বোলে পুৰা ভয় লাগিছে। একদম বেলেগ মূৰ্তি নিদিলে হয় আৰু পুৰা। আমি একদম ওপৰত উঠিলোঁ, চাই যাওক একদম আকাশ চুমকি দিয়া ওপৰ। দহজনে ইডোখৰত বহিলে, চাই যাওক। একদম ওপৰৰ পৰা দেখাই আছো, চাই যাওক কিমান মানুহ। একদম চব পৰুৱা নিচিনা, ডাঙৰ পৰুৱা নিচিনা লাগিছে কিমান মানুহ, চাই যাওক ওপৰৰ পৰা দেখাই। এতিয়া আকৌ নেক্সট মণ্ডপলৈ আহি আছোঁ। এইডোখৰ পিয়লি নগৰ বুলি কয়, পিয়লি নগৰৰ ভিতৰত সোমাই আমি এইবিলাক চাই যাব পাৰে কি ধুনীয়াকৈ সজাই থৈ দিছে। সেইটোৱে হৈছে মন্দিৰ। চাই যাওক আপোনালোকে কিমান ধুনীয়াকৈ সজাই থৈ দিছে, ৱালে ৱালে ছবি আঁকি থৈ দিছে। চাই যাওক আপোনালোকে, চব চাই যাব পাৰে কি ধুনীয়া। বেকগ্ৰাউণ্ডখিনিও চাই যাওক কিমান ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াত লিখা আছে আই লাভ মৰাণ, কি ধুনীয়াকৈ আঁকি থৈ দিছে। কিমান ভাল লাগিছে চাই, আপোনালোকৰ চাই কেনে পাব কৈ যাব। মানুহ আহি আছে গৈ আছে, এইবিলাক চব কি ধুনীয়া সজাই থৈ দিছে। হাঁহ আছে। এতিয়া গৈ আছোঁ বৰ্তমান আমি নেক্সট মণ্ডপলৈ। এইডোখৰ টাউনৰ এৰিয়াই পৰে, টাউনৰ মাজতে এতিয়া চাই দেখাই গৈছোঁ আপোনালোকক। চাই যাওক কি ধুনীয়াকৈ বনাই থৈ দিছে মণ্ডপটো। ভিতৰতো দেৱী মা বহাই থৈ দিছে, কি ধুনীয়া লাগিছে চাই।
গৈ আছোঁ আৰু লাহে লাহে এতিয়া আকৌ গৈ আছোঁ বৰ্তমান নেক্সট মণ্ডপলৈ ভিৰ হৈছে তামাম ভিৰ হৈছে লাহে 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 একদম গৈ আছোঁ বৰ্তমান আমি এইবিলাক চাব পাৰে মানুহ চবে ফটো মাৰিছে চেলফি লৈছে এইবিলাক চাই যাওক ভিতৰত কি ধুনীয়াকৈ সজাই থৈ দিছে এইবিলাক চাইডে চাইডে দোকান আকৌ আমি এতিয়া নেক্সট মণ্ডপলৈ গৈ আছোঁ বৰ্তমান তাৰ অলপ আগলৈ আছে চাইডত কি ধুনীয়াকৈ সজাই থৈছে নেক্সট মণ্ডপটো বহুত ভাল লাগিছে চাই এতিয়া আকৌ আমি আনন্দ মেলা পালোহি এতিয়া ভিতৰত সোমাই যাম মানুহ চাই যাওঁ কালি এইটো উঠিলোঁ আমি আজি এইটোত উঠিম বুলি ভাবিছোঁ তাকে আমি টিকেটটো কাটি ল'ম এতিয়া তাকে গৈ আছোঁ আৰু উঠিবলৈ চাই যাব পাৰে আপোনালোকে কেনেকুৱাকৈ উঠিম চাই যাব পাৰে ষ্টাৰ্ট হৈ গ'ল ওপৰলৈ গৈ আছোঁ চাই যাওঁ চবেই কঁকাল বিষাই হৈ গ'ল উঠি এতিয়া যাব লৈছোঁ আৰু একদম তললৈ যামগৈ এতিয়া মস্তি কিবা খাব লৈছোঁ ইয়াত যাৰ ভোক লাগিছিলে তাক নিদি মানে ছাইডৰ দুজনক আগতীয়াকৈ দিলে এতিয়া অপুভাগৰ পূৰা ভোক লাগি আছে এতিয়া হিবিকিলি তেওঁ বহি আছে খানা আহি আছে খানা এটা স্পেচিয়েল খানা এই আছ খালে ষ্টাৰ্ট কৰিলে খাই দিয়া এতিয়া আমি ডাইৰেক্ট আহি জেলেপীকে লৈ ল'লোঁ জেলেপী মেইন গম পায় আপোনালোকে তাকে জেলেপী লৈ পিনি আৰু যামগৈ আৰু তাৰপিছত আৰু চাই যাওক লোৱাখিনিও দেখাই দিছোঁ আপোনালোকক চাই যাওক আপোনালোকে চবে বোলে পূৰা কান্দিছে একদম দুখতে কান্দো হাঁহো একদম কিবা কিবি কৰিছে আৰু চাই যাওক বহুত বেয়া লাগিছে কৈ দিয়া আৰু কিবা এতিয়া চকুকেইটা চব ৰঙা একদম কান্দি ৰঙা হৈ গৈছে পূৰা চাই যাওক সি হাঁহি আছে ভিডিঅ'টো কৰিছোঁ কাৰণে হাঁহি আছে আমি এই জাষ্ট পূজা চাই আহিলোঁ এতিয়া মই লগৰজনক মানে ঘৰ এইডোখৰতে থৈ গৈছোঁ মানে ইয়াক থৈ যাম তাৰপিছত আৰু মই ঘৰ যামগৈ আৰু তাৰপিছত আকৌ বাকী পাছৰখিনি কি হয় আপোনাৰ লগত দেখাই গৈ থাকিম আৰু এতিয়া পূৰা কেইটা বাজিলে 1:16 হ'ল এতিয়া 1:16 হ'ল আমি যামগৈ আৰু বহুত টাইম হৈ গ'ল এতিয়া ঘৰত গৈ আৰু ৰেষ্ট লওঁগৈ আৰু তাৰপিছত আৰু শুই থাকিম আৰু কাইলৈ ৰাতিপুৱা আকৌ মোৰ নেক্সট ভিডিঅ'খিনি দেখাই থাকিম আপোনালোকক চব দেখাই যাম এতিয়া আমি ওলাই আহিছোঁ আজি ভাচান হয় তাকে ভাচান টাউনতো ভিৰ হৈছে চাই যাব পাৰে চব ভিৰ হৈছে বহুত এতিয়া আমি গৈ আছোঁ আৰু টাউনৰ মাজে মাজে এইবিলাক মূৰ্তি এইটো ৰখাই থৈ দিছে গাড়ীৰ ওপৰত চব যাবলৈ সাজু কৰি থৈ দিছে মণ্ডপৰ মুখৰ আগত চব ৰখাই থৈ দিছে তাকে গেমন লৈ যাব দুখ লাগিছে আৰু এই গুচিতে ক'ত পাৰ হৈছে ৰাস্তা এতিয়া আহি আছে এইবিলাক চব কিমান ডান্স কৰি আহি আছে একদম মানুহবিলাক চব ফূৰ্তিত আহি আছে দুখ কৰিছে কিছুমানে দুখ লাগিছে চবৰে আমি জাষ্ট ওলাইছোঁ মানে তেল ভৰাই ওলাইছোঁ মানে ঘৰৰ পৰা আহি ডাইৰেক্ট তেল ভৰাই পিনি ওলাইছোঁ এতিয়া আমি যাব লৈছোঁ গেমন তাকে আজি গেমনলৈ যাম তাত ভাচান কেনেকৈ দেৱী মা উঠোৱা হয় চব দেখাই যাওঁ আপোনালোকক এতিয়া আমি তেলটো ভৰাই আৰু ৰাস্তা পাৰ হৈ আৰু যাব লৈছোঁ আৰু ডাইৰেক্ট গেমন ব'লক মোৰ লগে লগে পাছত মোৰ লগৰবোৰ আহি আছে সিহঁতি থাকি আহিলে মানে আগতে আমি ওলাই দিলোঁ লগৰখিনি টাউনতে ৰখি আছে তাতে লগ খামগৈ আৰু যোন আহিছে এতিয়া সৌৰভ আৰু মই গৈ আছোঁ ই বাইক চলাই আছে পূৰা মোচনৰ বাইক চলাই আছে
তাৰ বোলে পুৰা টোপনি ক্ষতি হ'ল আজি বোলে টোপনি নধৰিলে বোলে কাইলৈ কেনেকৈ যাম আজি ৰাতিপুৱা কৈছে আমি অলপ পাছত কেমন পামগৈ এতিয়া খোৱাং পাৰ হৈছোঁ লগতে পুৰা স্পীড চলাইছে অলপ শ্ল' কৰি দিয়া মাতটো নুশুনিবই চাগে ৰাইজসকলে আমি এতিয়া কেমন গৈ আছোঁ বৰ্তমান একদম ৰাস্তাৰ মাজত চাই যাব পাৰে একদম কিমান ধুনীয়া নেচাৰেল বতৰটো এতিয়া বহুত ধুনীয়া কৰিছে অথনি এনেকুৱা বৰষুণ দিছিলে নহয় মানে ভাবিলোঁ আৰু গোটেই দিনটো আজি আৰু দি থাকিব একদম সেইকাৰণে অলপ দুখ লাগিছিলে এতিয়া অলপ ভাল লাগিছে ওলাই আহিলোঁ একদম বতৰটো মজা এতিয়া আমি গেমন দলং ওপৰত ৰখি আছোঁ মানে গেমন পালোহি সেইফালে তাত উঠাব এতিয়া আমি লাহে লাহে গৈ আছোঁ আৰু গেমন দলঙৰ ওপৰেদি ফাইনেলি আমি পালোহি গেমন একদম এতিয়া বাইকখন ঘূৰাই লওঁ এইফালে বাইকখন ঘূৰাই পিনি আৰু একদম তললৈ যামগৈ আৰু চব দেখাই যাম আপোনালোকক একদম গেমন ওচৰ পালোহি মানে একদম এতিয়া চব দেখাই যাম আপোনালোকক এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ বাইকখন অলপ আগত থৈ আহিলোঁ এতিয়া সেইডোখৰত দেখাইছোঁ জুম কৰি দেখাইছোঁ সেইডোখৰতে দেৱী মা উটুৱাব গেমন ওচৰ একদম জেগাত পাই গ'লোহি এতিয়া চব দেখাই গৈ আছোঁ কেনেকৈ চব হয় চব দেখাই গৈ আছোঁ বলক চাই যাব পাৰিব তোমাৰ ৰখাই থৈ দিছে ইয়াত এতিয়া আগলৈ যাম আমি চব দেখাই যাম মই এই ছাইডৰ পৰা দেখাই দিছোঁ এইডোখৰ সেই অলপ আগত দেৱী মা উটুৱাব এতিয়া ট্ৰেইনখনো আহি যাব চাব আকৌ পূৰা ট্ৰেইনৰ হৰ্ণ মাৰিছে সেইখন ট্ৰেইন আহি গ'ল তাকে দেৱী মা উঠোৱা টাইমতে ট্ৰেইনখন পাইছে কিমান লাখ অলপ আগলৈ যাব নোৱাৰিলোঁ বহুত ভিৰ হৈছে তেওঁ ছাইডৰ এইডোখৰ পৰাই দেখাইছোঁ আপোনালোকক চাই যাওক কিমান ওখ লাগিছে এতিয়া দেৱী মাটো উটুৱাই দিছে কিবা এটা কৈ দিয় বহুত দুখ লাগিছে বোলে ইয়াৰ আমি একদম এতিয়া একদম মাজত ৰখি আছোঁ গেমন দলঙৰ মাজত চাই যাব পাৰে বেকগ্ৰাউণ্ডৰ মানুহ কিমান আছে চাই যাওক চব আমি এতিয়া যাব লৈছোঁ ইয়াৰ পৰা মানে ভাষণৰ জেগাৰ পৰা যাব লৈছোঁ এতিয়া বৰ্তমান বাইকখনৰ ওচৰলৈ আহিলোঁ বাইকখন বিচাৰিছোঁ তাকে একদম ভিৰৰ মাজত বিচাৰি পোৱা নাই এতিয়া তাকে আমি খোজকাঢ়ি বহুত ডোখৰ আহিলোঁ এতিয়া আমি আকৌ যামগৈ ইয়াৰ পৰা ফাইনেলি আমি মৰাণ আহি পালোহি বহুত লাহে লাহে আহি এতিয়া গধূলি হ'ল পালোহি এতিয়া টাইমটো হ'ল 5:41 হ'ল আমি 5:41 টাউন আহি পালোহি এতিয়া সৌৰভক আমি মানে মই টাউনতে ৰখাই পিনি থৈ যাম সিও টাউনতে নামি দিম বুলি কৈছে তাকে ই বজাৰ চজাৰ পিষ্টল চিষ্টল কিনিম বুলি কৈছে তাকে ই ৰখি দিব মই ঘৰ গৈ আৰু ফ্ৰেছ হৈ আৰু অলপ জিৰণি ল'ম আৰু তাৰপিছত আৰু খাই বৈ শুই থাকিম আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব আৰু লগতে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অ'কে দেন বাই